হে ৰস্তু এই ভিডিঅ'টো দিয়াত বহুত দেৰি হ'ল আপোনালোকে বেয়া নাপাব কিন্তু বহুত জোৰণ খালো এতিয়া আমি বিয়া খাম আৰু ফাইনেলি শুৱালকুছি কল্পতৰু ভৱনো আহি পালো আৰু এওঁলোকে যাব ওলাই আহিছে পানী তুলিবলৈ আৰু এওঁলোকে যাক পানী তুলিবলৈ আমি যাওঁ ভৱনৰ ভিতৰলৈ তেওঁলোকক পঠাই কিনে আমি আহিলো ভৱনৰ ভিতৰলৈ আৰু ইয়াত হৈ আছে পূজা পাতল ইয়াত হৈ আছে ৰাণাবাৰা আৰু আপোনালোকক ধুনীয়া দৃশ্য এটা দেখাওঁ দৃশ্যটো বেলেগ একো নহয় শুৱালকুছিখন দেখাইছোঁ ওপৰৰ ফালৰ পৰা যিমান ভাল লাগে আৰু ভিতৰত গ'লেও সিমানে ভাল লাগে আৰু দৃশ্য চাই থাকোঁতে পানী তুলি আহি পেলাই ইমান জল্দি আহিলে নে দৃশ্যটো ভালকৈ চাবাই নাপাব পুদুলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰো নাহিল আহিছে জোৰোণখন বহিছে বাজাৰ বাইদেউ গৈ আছে বন্তিৰ খাত ৰাম কৃষ্ণ ঋণিকি তো এনেদৰে এনজয় কৰি থাকোঁতে আহি গ'ল দৰা তো দৰাক সোমাব দিয়াৰ আগতে আমি নিয়ম নীতিখিনি কৰি লওঁ ৰ'ব মই নকৰোঁ কিন্তু আমাৰ ভাইহঁতে কৰিয়ে আছে শেষত দৰাক আহিব দিলোঁ কিন্তু অলপ পিছতে দৰাৰ পাৰ্টিৰ ওপৰত এজাক বৰষুণ যাব সেই জাক বৰষুণ হৈছে চাউলৰ বৰষুণ সেই জাক বৰষুণৰ কাৰণে ৰেডি হৈ গৈছে এহেঁতে আগতে কইনাৰ ভায়াকে কিবা সুধিব বোলে নিজৰ পৰিচয়টো শুদ্ধ অসমীয়াত দিব তাৰ ছোৱালী লিৰেন শৰ্মা ক'ত হয় জেগা বহুত কুৱেশ্যন সুধিলে এতিয়া আমি বৰষুণৰ ষ্টাৰ্ট কৰি দিলোঁ ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান শশী জললৈ নামিবা কটাৰীৰে পানী কাটি শশী কলচীত ভৰাবা ধাননি পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিনমান ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব যাবৰে সময় মন্তগৰ আৰু
সেইদিনে ভিডিঅ'টো এণ্ডিং কৰা নহ'ল সেইকাৰণে আজি এণ্ডিং কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ইয়াতকৈ ধুনীয়া ভিডিঅ' আহি আছে মানে ভালা ভালি ভিডিঅ' আহি আছে আৰু